ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ বিজ্ঞানৰ 1 নম্বৰ পাঠটি, আমাৰ চাৰিওকাষৰ বস্তুবোৰ। এতিয়া আছে পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰ। 1 নম্বৰটো চোৱা, তলৰ কোনবোৰ পদাৰ্থ চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা পানীয়, সুগন্ধিত দ্ৰব্যৰ সুবাস। উত্তৰটো হ'ব চকী, বায়ু, বাদাম, ঠাণ্ডা পানীয়, সুগন্ধিত দ্ৰব্যৰ সুবাস। 2 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা। কঢ়াকৈ ভজা গৰম বস্তু গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে। উত্তৰটো হৈছে ইয়াৰ কাৰণ হ'ল গেছৰ বিয়াপনৰ মাত্ৰা উষ্ণতাৰ বৃদ্ধিৰ লগে লগে বাঢ়ে। গৰম বস্তুৰ ক্ষেত্ৰত বিয়াপনৰ মাত্ৰা বাঢ়ে বাবে বস্তুৰ গোন্ধ বহু দূৰলৈ বাঢ়ি যায়, আনহাতে ঠাণ্ডা বস্তুৰ ক্ষেত্ৰত বিয়াপনৰ মাত্ৰা কম হয় বাবে গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে। 3 নম্বৰ প্ৰশ্নটো চোৱা, এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পিছফালে সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ? উত্তৰটো হ'ল পানীৰ অণুসমূহৰ মাজত আকৰ্ষণীয় বল কম হোৱাৰ বাবে ডুবাৰুৱে পানী ফালি সোমাই যাব পাৰে। 4 নম্বৰ প্ৰশ্নটো চোৱা, পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি? উত্তৰটো হ'ল পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য হ'ল 1 নম্বৰটো ইহঁতৰ মাজত খালী ঠাই থাকে, 2 নম্বৰ ইহঁতৰ মাজত আকৰ্ষণী বল থাকে, 3 নম্বৰ ইহঁত সদায় গতিশীল। পিছত আছে চোৱা, তলৰ পদাৰ্থবোৰ ঘনত্বৰ ঊৰ্ধ্বক্ৰমত সজোৱা। বায়ু, চিমনীৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লো। উত্তৰটো আছে ঊৰ্ধ্বক্ৰমত সজালে হ'ব চিমনীৰ পৰা ওলোৱা ধোঁৱা, বায়ু, কপাহ, চক, মৌ, লো। 6 নম্বৰ প্ৰশ্নটো আছে চাবা, পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা। বিটো আছে তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া। দৃঢ়তা, সংকোচনশীলতা, প্ৰবাহিতা, আকাৰ, গতিশীল আৰু ঘনত্ব। দৃঢ়তা পদাৰ্থৰ এটা বৈশিষ্ট্য যাৰ বাবে পদাৰ্থই এটা নিৰ্দিষ্ট আকৃতি লয়। কঠিন পদাৰ্থৰ দৃঢ়তা খুব বেছি, সেইবাবে ইহঁতৰ ওপৰত বল প্ৰয়োগ কৰিলে ভাঙি যাব পাৰে, কিন্তু আকৃতিৰ পৰিৱৰ্তন কৰা টান। জুলীয়া পদাৰ্থৰ দৃঢ়তা কম, আনহাতে গেছীয় পদাৰ্থৰ দৃঢ়তা নহয়। সংকোচনশীলতা যি ধৰ্মৰ বাবে বল বা চাপ প্ৰয়োগ কৰাৰ ফলত বস্তুৰ আয়তন কমি যায় তাক সংকোচনশীলতা বোলে। গেছৰ অণুসমূহৰ মাজৰ খালী ঠাই বেছি বাবে ইহঁত খুব বেছি সংকোচনশীল। প্ৰবাহিতা যি ধৰ্মৰ বাবে পদাৰ্থৰ অণুসমূহ এঠাইৰ পৰা আন ঠাইলৈ বাগৰি যাব পাৰে তাক প্ৰবাহিতা বোলে। জুলীয়া পদাৰ্থৰ অণুসমূহে ধৰ্ম দেখুৱায়। আকাৰ এইটো পদাৰ্থৰ অণু এটা নিৰ্দিষ্ট জ্যামিতিয় সজ্জা। কঠিন পদাৰ্থৰ অণুসমূহৰ নিৰ্দিষ্ট আকাৰ আছে, আনহাতে গেছীয় আৰু জুলীয়া পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ নাই। গতিশক্তি অণুসমূহৰ গতিৰ ফলত পোৱা শক্তিক গতিশক্তি বোলে। গেছীয় পদাৰ্থৰ গতিশক্তি বেছি। ঘনত্ব পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণক ঘনত্ব বোলে। 7 নম্বৰ প্ৰশ্নটো চোৱা, কাৰণ দৰ্শোৱা। এইটো আছে ৰখা পাত্ৰটোত গেছ এটা সম্পূৰ্ণৰূপে ভৰি পৰে। বিটো আছে ধাৰক পাত্ৰৰ বেৰত গেছ এটাই চাপ দিয়ে। চি আছে কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি। ডিটো আছে বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ, কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষ অংগৰ প্ৰয়োজন। উত্তৰ এইটো আছে কাৰণ গেছীয় পদাৰ্থৰ অণুসমূহৰ মাজৰ আকৰ্ষণ বল খুব কম আৰু অণুসমূহে যেনিয়ে তেনিয়ে খুব বেগত ঘূৰি ফুৰে। বিটো আছে কাৰণ গেছৰ অণুসমূহে বাহিৰলৈ আহিবলৈ খুব জোৰেৰে চেষ্টা কৰে। চিটো আছে কাৰণ টেবুলখনৰ নিৰ্দিষ্ট আকাৰ, ভৰ আৰু আয়তন আছে। ডিটো আছে কাৰণ গেছীয় পদাৰ্থৰ অণুসমূহৰ মাজৰ আকৰ্ষণী বল খুব কম, কিন্তু কঠিন পদাৰ্থৰ অণুসমূহৰ মাজৰ আকৰ্ষণী বল খুব বেছি।
4 নম্বৰ প্ৰশ্নটো চোৱা, কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম, কিন্তু দেখিছানে বৰফ পানীত উপঙে কিয় বাৰু? উত্তৰটো হ'ব বৰফ পানীত উপঙে কাৰণ বৰফৰ ঘনত্ব জুলীয়া পানীতকৈ কম। কাৰণ পানীৰ তুলনাত বৰফৰ ভৰতকৈ আয়তনৰ পৰিমাণ বেছি হয়। 9 নম্বৰ প্ৰশ্ন চোৱা, তলত দিয়া উষ্ণতাবোৰ চেণ্টিগ্ৰেড স্কেলত প্ৰকাশ কৰা। ইয়াত চাই ল'বা, উত্তৰটো কৰা আছে এ আৰু বি দুটাই আছে। 10 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ'ব? এটো আছে 250 ডিগ্ৰী চেলচিয়াছ আৰু বিটো আছে 100 ডিগ্ৰী চেলচিয়াছ। উত্তৰটো এটো হ'ব গেছ আৰু 2 নম্বৰটো গেছ। চাই ল'বা, লিখা আছে। 11 নম্বৰ প্ৰশ্নটো আছে, কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়? উত্তৰ, কাৰণ প্ৰয়োগ কৰা তাপ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰি অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ব্যৱহাৰ কৰা হয়। 12 নম্বৰ প্ৰশ্নটো চোৱা, বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা। উত্তৰটো হ'ব বায়ুমণ্ডলীয় গেছ চাপ দি ঠাণ্ডা কৰিলে জুলীয়া হয়। 13 নম্বৰ আছে, ডিচাৰ্ট কুলাৰ এটাই শুক্ৰ গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়? উত্তৰ, কাৰণ শুকান গৰম দিনত উষ্ণতাৰ বৃদ্ধি আৰু আৰ্দ্ৰতা কম হোৱাৰ বাবে পানীৰ বাষ্পীভৱন খৰতকীয়া হয়। 14 নম্বৰ প্ৰশ্নটো আছে, গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়? উত্তৰটো হৈছে কাৰণ মাটিৰ কলহৰ ছিদ্ৰৰ মাজেৰে পানী বাহিৰলৈ ওলাই আহে। এই পানীৰ বাষ্পীভৱন হয়। বাষ্পীভৱনৰ বাবে ভিতৰৰ পানী ঠাণ্ডা হৈ থাকে। 15 নম্বৰ আছে, হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি ল'লে ঠাণ্ডা অনুভৱ হয় কিয়? উত্তৰ হ'ব কাৰণ এচিটন পেট্ৰল বা সুগন্ধি আঁতৰৰ অণুবোৰে হাতৰ তলুৱা আৰু ইয়াৰ চাৰিওফালৰ পৰা তাপ শক্তি সংগ্ৰহ কৰে আৰু বাষ্পীভূত হয়। বাষ্পীভৱনৰ বাবে হাতৰ তলুৱা ঠাণ্ডা অনুভৱ হয়। 16 নম্বৰ প্ৰশ্নটো আছে, গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়? উত্তৰটো হৈছে কাৰণ কাপতকৈ প্লেটৰ পৃষ্ঠকালি বেছি। ফলত প্লেটত বাষ্পীভৱন খৰতকীয়া হয় আৰু চাহ বা গাখীৰ সোনকালে ঠাণ্ডা হয়। 17 নম্বৰ প্ৰশ্নটো আছে, গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে? উত্তৰটো হ'ল বগা কপাহী কাপোৰ। এতিয়া অনুশীলনী প্ৰশ্নবোৰ চাবা। 1 নম্বৰ, তলৰ উষ্ণতাবিলাক চেণ্টিগ্ৰেডত প্ৰকাশ কৰা। এটো আছে আৰু বিটো ইয়াত আছে। উত্তৰটো চাবা, এটো ইয়াত আছে আৰু বিটো আছে, তোমাকে নিজে চাই ল'বা। 2 নম্বৰ প্ৰশ্নটো আছে, তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা। এটো আছে 25 ডিগ্ৰী চেলচিয়াছ আৰু বিটো 373 ডিগ্ৰী চেলচিয়াছ আৰু উত্তৰটো ইয়াতে আছে, চাই ল'বা। 3 নম্বৰ প্ৰশ্নটো আছে, কাৰণ দৰ্শোৱা। এটো আছে খোলা ঠাইত নেপথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়। বিটো আছে দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়। উত্তৰ চোৱা, এটো হ'ব কাৰণ উত্থাপতন প্ৰক্ৰিয়াৰে নেপথেলিন বল পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়। বিটো আছে কাৰণ আতৰৰ অণুসমূহে খুব বেগত চাৰিওফালে গতি কৰে। 4 নম্বৰ প্ৰশ্নটো চোৱা, কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত সজোৱা। কি আছে শব্দকেইটা? পানী, চেনি আৰু অক্সিজেন। উত্তৰটো হ'ব অক্সিজেন, পানী আৰু চেনি। 5 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি? এটো আছে 25 ডিগ্ৰী চেলচিয়াছ, বিটো 0 ডিগ্ৰী চেলচিয়াছ আৰু চিটো 100 ডিগ্ৰী চেলচিয়াছ। এতিয়া উত্তৰ এটো হ'ব জুলীয়া, বিটো গোটা আৰু চিটো গেছীয়। 6 নম্বৰ আছে, যুক্তি দৰ্শাই ব্যাখ্যা কৰা। এটো আছে সাধাৰণ উষ্ণতাত পানী জুলীয়া আৰু বিটো আছে সাধাৰণ উষ্ণতাত লোৰ আলমাৰী কঠিন। এতিয়া উত্তৰ এটো হ'ব সাধাৰণ উষ্ণতাত পানী জুলীয়া কাৰণ পানীৰ অণুসমূহৰ মাজৰ আকৰ্ষণ বল কম আৰু ইহঁতে এঠাইৰ পৰা আন ঠাইলৈ বাগৰি যাব পাৰে। বি উত্তৰটো চোৱা, সাধাৰণ উষ্ণতাত লোৰ আলমাৰীৰ অণুসমূহৰ মাজৰ আকৰ্ষণী বল খুব বেছি আৰু ইহঁতৰ মাজৰ ব্যৱধান খুব কম হোৱাৰ বাবে আলমাৰীটো দৃঢ় হয়, সেইবাবে আলমাৰীটো কঠিন। 7 নম্বৰ প্ৰশ্নটো চোৱা, 273 কে উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয়?
উত্তৰটো চোৱা 273 K উষ্ণতাত বৰফৰ কণিকাবোৰৰ তুলনাত পানীৰ কণিকাবোৰত নিহিত শক্তিৰ পৰিমাণ অধিক, সেইবাবে একে উষ্ণতাত বৰফ পানীতকৈ বেছি ঠাণ্ডা। 8 নম্বৰ প্ৰশ্নটো চোৱা উতলা পানী আৰু ভাপৰ কোনটোৱে বেছিকৈ পুৰিব? উত্তৰটো হ'ল পানীৰ ভাপে বেছিকৈ পুৰিব। 9 নম্বৰ প্ৰশ্নটো চোৱা অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰত ABCDE আৰু Fৰ নাম দিয়া। এতিয়া ছবিটো ইয়াত চোৱা আঁকা আছে, চব চাই ল'বা। উত্তৰ এটো হ'ব বিগলন, বি বাষ্পীকৰণ, চি ঘনীভৱন, ই ঊৰ্ধ্বপাতন, এফ ঊৰ্ধ্বপাতন। অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি চাবা। 1 নম্বৰটো আছে পদাৰ্থ বুলিলে কি বুজা? উত্তৰটো হ'ব যিবোৰৰ ভৰ আছে আৰু যিবোৰো ঠাই আগুৰে সেইবোৰকে পদাৰ্থ বোলা হয়। 2 নম্বৰ প্ৰশ্নটো আছে পদাৰ্থৰ অৱস্থা তিনিটা কি কি? উত্তৰটো হ'ব গোটা, জুলীয়া আৰু গেছীয়। 3 নম্বৰ প্ৰশ্নটো আছে পঞ্চতত্ত্ব কি? উত্তৰটো হ'ব পুৰণি দাৰ্শনিকসকলে পদাৰ্থবিলাকক 5টা মৌলিক কণিকা যেনে বায়ু, পৃথিৱী, জুই, আকাশ আৰু পানীৰ দ্বাৰা গঠিত বুলি বিশ্বাস কৰিছিল। ইয়াকে পঞ্চতত্ত্ব বোলে। 4 নম্বৰ প্ৰশ্নটো চোৱা পোহৰ আৰু শব্দক পদাৰ্থ হিচাপে গণ্য কৰা নহয় কি? উত্তৰটো হ'ব কাৰণ ইহঁতৰ ভৰ নাই আৰু ইহঁতে ঠাই অধিকাৰ নকৰে। 5 নম্বৰ প্ৰশ্নটো আছে বাষ্পীভৱন কি? উত্তৰটো হ'ব উৎকলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জুলীয়া পদাৰ্থ ভাগলৈ পৰিৱৰ্তিত হোৱা ঘটনাক বাষ্পীভৱন বোলে। 6 নম্বৰ প্ৰশ্ন আছে বিয়াপন কাক বোলে? উত্তৰটো হ'ব দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰক পৰস্পৰ মিহলি হোৱাকে বিয়াপন বোলে। এতিয়া 7 নম্বৰ প্ৰশ্নটো চোৱা পদাৰ্থ গৰম কৰিলে বিয়াপনৰ মাত্ৰা বাঢ়ে কিয়? উত্তৰ হ'ব কাৰণ উষ্ণতা বৃদ্ধিৰ লগে লগে কণিকাবোৰৰ গতি বৃদ্ধি হয়, ফলত ইহঁতে সোনকালে আন কণিকাৰ খালী ঠাইৰ মাজত সোমাই পৰে, সেইবাবে বিয়াপনৰ মাত্ৰা বৃদ্ধি হয়। 8 নম্বৰ প্ৰশ্নটো আছে কঠিন পদাৰ্থ কিয় দৃঢ়? উত্তৰটো হ'ব বাহ্যিক বল প্ৰয়োগ কৰিলেও গোটা পদাৰ্থই তাৰ নিজৰ আকৃতি সহজে সলনি নকৰে। অত্যাধিক বল প্ৰয়োগ কৰিলে গোটা পদাৰ্থ ভাঙি যাব পাৰে, কিন্তু সিহঁতৰ আকৃতিৰ পৰিৱৰ্তন কৰা টান। কঠিন পদাৰ্থৰ অণুসমূহ খুব বেছি আকৰ্ষণীয় বলৰ দ্বাৰা ইটোৱে আনটোক বান্ধি ৰাখে, সেইবাবে ইহঁত দৃঢ়। 9 নম্বৰ প্ৰশ্নটো আছে জুলীয়া পদাৰ্থ কিয় দৃঢ় নহয়? উত্তৰটো হ'ব কাৰণ জুলীয়া পদাৰ্থৰ অণুবোৰৰ মাজৰ দূৰত্ব বেছি আৰু আকৰ্ষণী বল দুৰ্বল, সেইবাবে ইহঁত দৃঢ় নহয়। 10 নম্বৰ প্ৰশ্নটো আছে ৰবৰৰ বেটৰ এটুকুৰা টানিলে আকৃতি সলনি হয়, ই গোটা পদাৰ্থ নে? উত্তৰটো হয় কাৰণ বল প্ৰয়োগ কৰিলে বেটৰ ডালৰ আকৃতি সলনি হয়, যদিও বল আঁতৰাই দিলে ই পুনৰ আগৰ অৱস্থালৈ আহে। যদিও বেছিকৈ বল প্ৰয়োগ কৰা যায় তেতিয়া ই ছিঙি যায়। 11 নম্বৰ প্ৰশ্নটো আছে স্পঞ্জ কিয় সংকুচিত কৰিব পাৰি? উত্তৰটো হ'ল স্পঞ্জৰ মাজত সৰু সৰু ৰন্ধ্ৰ থাকে, ৰন্ধ্ৰৰ মাজত বায়ু সোমাই থাকে, চাপ বা হেঁচা দিলে ৰন্ধ্ৰৰ মাজৰ বায়ু ওলাই যায় আৰু সেইকাৰণে স্পঞ্জ জোখৰ সংকুচিত কৰিব পাৰি। 12 নম্বৰ প্ৰশ্নটো চোৱা গলনাংক কি? উত্তৰটো হ'ব বায়ুমণ্ডলীয় চাপত যি নিৰ্দিষ্ট উষ্ণতাত গোটা পদাৰ্থ গলিবলৈ ধৰে তাক গলনাংক বোলে। 14 নম্বৰ প্ৰশ্নটো আছে পানীৰ উতলাংক কিমান? উত্তৰ হ'ব 100 ডিগ্ৰী চেলছিয়াছ। 15 নম্বৰ প্ৰশ্নটো আছে জুলীয়া পদাৰ্থৰ বিয়াপন বেগ গোটা পদাৰ্থতকৈ কিয় বেছি? উত্তৰটো হ'ল কাৰণ জুলীয়া পদাৰ্থৰ কণিকাবোৰ সহজে গতি কৰিব পাৰে আৰু গোটা পদাৰ্থৰ তুলনাত কণিকাবোৰৰ মাজৰ ব্যৱধান বেছি। 17 নম্বৰ প্ৰশ্নটো আছে বিগলন কি? উত্তৰ হ'ব কঠিনৰ পৰা জুলীয়া অৱস্থা হোৱা প্ৰক্ৰিয়াটোক বিগলন বোলে। বিগলনৰ লীন তাপ কি? উত্তৰটো হ'ব এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত 1 কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাকে পদাৰ্থটোৰ বিগলনৰ লীন তাপ বোলে।